হে গাইজ স্বাগতম টু এ নিউ ব্লগ আৰু মই বৰ্তমান আছোঁ মৰিগাঁও আৰু মই আহিছোঁ আজি মৰিগাঁৱত আৰু মৰিগাঁৱত আহিছোঁ মানে ৰাস চাবলৈ আৰু মানুহৰ ৰাস মই দেখা নাই চ' মানুহৰ ৰাস চাবলৈ আহিছোঁ মই আপোনালোকক দেখুৱাম ৰাস মানে মানুহৰ ৰাস এতিয়াতো গধূলি বাৰু হোৱাই নাই অলপ অলপকৈ হ'ব আৰু মই হাতত চাই লিখিছোঁ MJD আৰু অলপ পিছত ৰাস চাব যাম আমাৰ বকেতে আৰু মই প্ৰশান্ত আৰু মই দেখুৱাম সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু বহুত দিন হ'ল মই ভিডিঅ' চিডিঅ' একো দিয়াই নাই আৰু চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত দিন ভিডিঅ' দিয়াই নাই এনেকৈ মাজে মাজে ব্লগ দিওঁ তাৰবাবে আৰু থিয়েটাৰৰ ভিডিঅ' দিওঁ সেইবিলাক আপোনালোকে বহুত মৰম দিছে থিয়েটাৰৰ ভিডিঅ'ত বহুত মৰম দিছে তাৰ বাবে বহুত 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 ধন্যবাদ চ' চাই থাকক লগ পাম আৰু এতিয়া বুটখন দেই এতিয়া মই খাই আছোঁ বুট আৰু মোৰ টেটু চাওক মই জোতা এটা পিন্ধি পূৰা ৰেডি মোৰ টেটু এটা ভাল লাগিছে নে ক'বচোন যাম এতিয়া বুট খাই লওঁ পিছত গধূলি হ'ব আৰু লাহে লাহে দেখিছে যাম আৰু চাই থাকক ভিডিঅ'টো একদম ৰাতি লগ পাম আৰু বৰ্তমান আহি পালোঁ ৰাস মানে য'ত ৰাস হৈ আছে আমাৰ বাইদেউহঁতৰ ঘৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰমান হ'ব আৰু তাতে চলি আছে ৰাস আৰু আমি ৰাসত গৈ আছোঁ ইতিমধ্যে আৰম্ভ হোৱা নাই কাৰণ যিহেতুকে আমাৰ বাইদেউ আৰু আমাৰ ভাগিনটো নাচিব মানে ৰাসলীলা আৰু আমি আহি পেলাই দেখুৱাই দিলোঁ মানে উদ্বোধন কৰি আছে আৰু কোনোবাক আহি কেনে উদ্বোধন কৰি আছে আমি এনেই আৰু উল্টা পুল্টা কৰি আছোঁ ইফালে ইফালে গৈ অনুষ্ঠান হ'ব আপোনালোকক দেখুৱাম আৰু আৰম্ভ হৈ গ'ল ফাৰ্ষ্ট এটা নৃত্য কি বা কয় নাজানো মানে যিহেতুকে নাজানো মানে আমি চাই পোৱা নাই বস্তুটো কাৰণ আমি এনেকুৱা মানুহৰ মানে মৰিগাঁৱৰ ৰাস আৰু ফাৰ্ষ্ট দেখিছোঁ মই লাইফত এইবাৰ আৰু মই এইটো চাওক অলপ চলপ মানে দেখুৱাই দিছোঁ আৰু নহ'লে আপোনালোকে বিশ্বাস নকৰিব নহয় ভাবিব আৰু ই নাই বেলেগে ভিডিঅ' কৰি দিছে আৰু এয়া প্ৰভু শ্ৰীকৃষ্ণ নাচি আছে মঞ্চত তাৰপিছত এয়া শ্ৰীকৃষ্ণ আহি গ'ল দৰ্শকৰ মাজলৈ আৰু আপোনালোকে চাই থাকক মই দেখুৱাই আছোঁ আৰু শ্ৰীকৃষ্ণ নাচি যোৱাৰ পিছতে এইবাৰ আহি গ'ল গোপীবিলাক নাচিবলৈ এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ গোপীবিলাকে নাচা আপোনালোকে চাই থাকক ফাইনেলি এতিয়া গৈ আছোঁ ঘৰত আৰু টাইম চাওক কেইটা বাজিল 12:37 আমি গোটেই চোৱা নাই আধা চাই পেলাই গুচি আহিলোঁ যিহেতুকে মই কালি ৰাতিপুৱা আৰু যাব লাগিব মৰিগাঁৱৰ পৰা কাৰণ মোৰ 9টা বজাৰ পৰা মোৰ কাম আছে মই 6টামান বজাত মই মৰিগাঁৱৰ পৰা ওলাই দিম যাব লাগিব আৰু যিহেতুকে আমাৰ মালেবাৰীটো মানে ৰাস চলি আছে আজিতো চাব নাপালোৱে গ'ল বাকী ইয়াত চাই ভাল লাগিছে মানে বহুত ৰাতি হৈ গ'লে মানে ৰাতিপুৱা মানে উঠোঁতে মানে দেৰি হৈ যাব ন দেৰি হৈ গ'লে আৰু বিৰাট দিগদাৰ হৈ যাব যদিকে ৰাস আছে ন কামটোতো কৰিব লাগিবই বাকী সেইটো কথা চ' আজি ভিডিঅ'টো এইখিনিয়ে বহুত ঠাণ্ডা দি আছে ইয়াতে ভিডিঅ'টো এইখিনিয়ে আৰু আছে আমি 1.5 কিলোমিটাৰমান যাব লগা আছে যাই লওঁ ঘৰত তাৰপিছত লগ পাম সকলোকে বাই বাই নেক্সট ভিডিঅ'টো লগ পাম সকলোকে আৰু এতিয়া গৈ আছোঁ এনেকৈ খোজকাঢ়ি আৰু মোৰ ঘৰততো আজিয়ে যোৱাৰ কথা আছিলে বাট মই আহি পাইছোঁ সলকান্তে মৰিগাঁৱত আহি পাইছোঁ মই 11টামান বজাত আহি পাইছোঁ তাৰপিছত যাম বুলি ভাবিছিলোঁ ঘৰত তাৰপিছত মানে বাইদেউহঁতে ক'লে নালাগে বুলি চ' সেইকাৰণে নগ'লোঁ আৰু ঠাণ্ডা বহুত যাম শুম সেইখিনিয়ে আৰু মই ঠিক নাই একেবাৰে আহিব পাৰোঁ হয়তো নাহিব পাৰোঁ কাৰণ মানে বাইদেউহঁতে দেখি মানে কাপোৰ ধৰি লওক মানে উৰা কাপোৰ যে সেয়াই আৰু স্কাৰ্ফ বাকী
মই আৰু মোৰ ভাগিনটো হৈছোঁ মানে ভাগিনটো টোপনি লাগিছে সেইকাৰণে মই আহি গ'লোঁ আৰু বাইদেউ মানে আহিব দিছোঁ আৰু যদি টোপনি লাগে তাৰ মানে আহিব দিছে মই আহি গ'লোঁ ইয়াক থওঁ ঘৰত থৈ পেলাই চাই লওঁ কি হয় যদি মন যায় তেতিয়াহ'লে বাইদেউৰ চাইকেলখন লৈ মই যাব পাৰোঁ আৰু বাইদেউৰ তাতে কাৰণ যিহেতুকে ঠাণ্ডা পাব অকণ প্ৰব্লেম হৈ যায় দেন গাইছ আজিৰ ভিডিঅ' এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ময়ো এনেকুৱা মৰিগাঁৱত এইবাৰে ফাৰ্ষ্ট টাইম ৰাস চাইছোঁ মানে ফাৰ্ষ্ট টাইম আৰু জীৱনত প্ৰথমবাৰ ৰাস চাইছোঁ এনেকুৱা মৰিগাঁৱত ভাল লাগিছে সম্পূৰ্ণকৈ চাব নাপালোঁ যিহেতুকে ৰাতিপুৱা যাব লাগিব ৰাতিপুৱা মই 10টা-11টামানত গ'লোঁ তেতিয়াহ'লে মই গোটেই শেষ কৰি চাই লওঁ কাৰণ শেষ হওঁতে নাই বোলো তোমাৰ ধৰি লওক আঢ়ৈটা 3টামান বাজি যাব আৰু সেইটোৱে মই ৰাতিলৈকে থাকিব নোৱাৰোঁ কাৰণ 3টা বজাত আহি কিনে টোপনি মাৰিলে মোৰ উঠোতে 10টা-11টা বাজিব মোৰ কামো যাব গোটেই যাব মই যোৱা নহ'ব তেনেকুৱা পৰিস্থিতি হৈ যাব সেইকাৰণে বাই বাই আল্লাহ হাবিব নেক্সট ভিডিঅ'ত লগ পাম সকলোকে বাই বাই